हेलो फ्रेंड्स, आज मैं रातिपुवा भिडिओ स्टार्ट करिছিলোঁ दे। एफाले माये गा पा धुई बुट मगु তিয়াइছিলে। आज माने एटा बिशेष सकाम आছিলে आमार घरत आरो एफाले भकतबिलाक आहिल बहिबले दिया हल आरो कामो लागि আছে। भिडिओ কৰিবলৈ নহল বাৰু অহা দেখাবলৈ আৰু বিশেষ সকাম বুলি এই কাৰণে কৈছো মানে আজি দুদু আৰু আইতাৰ বছৰেকীয়া সেইবাবে। আৰু এইফালে মায়ে ভকতক সেৱা লৈছে, তাকে বোলো অলপ দেখাওঁ আৰু এইফালে কামবিলাক আগবাঢ়িছে আৰু এইফালে নিচাদজনে মোক মাজে মাজে ধেমালি কৰি আছে জানেনে। আৰু এইফালে পায়স বনাবলৈ ৰেডি কৰিছে, বনাইছে মানে। আজি দিনটোনো কেনেকৈ পাৰ কৰিলোঁ তাকে অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে একো বেয়াকৈ নক'ব দেই। সকাম পাতিছে তাকে বুলিনো দেখাব লাগে, সেনেকৈ কোৱা মানুহ আছে নহয়। আৰু এইফালে আমাক ভকতে আশীৰ্বাদ দিছে দেই। আমাৰ মানে আকৌ ল'ৰাজনে ইমান উৎপাত কৰি আছে নহয়, এজনী লগত আছে তো ইমান উৎপাত কৰি আছে। আৰু এতিয়া ভকতে প্ৰসাদ বিতাবলৈ লৈছে। নাম লৈছিলে, নাম লোৱা ভিডিঅ' কৰা নহ'ল, সেইটো কাৰণে নেদেখালোঁ আৰু। ভিতৰত যিহেতু আলহী আহি আছে, মই চাহ পানী দি থাকোঁতে গ'ল। আৰু এনেকৈ বহুত দিনৰ মূৰত নাম ল'লে বা কীৰ্তন চিৰ্তন পঢ়িলে বৰ ভাল লাগে নহয়নে। বহিছো আৰু এনেকৈ আলহীবোৰক বহিবলৈ দিয়া হৈছে। পাছফালেও আছে, ইমান গৰম পৰিছে যিহেতু পাছফালে অলপ ঠাণ্ডা, সেইকাৰণে পাছফালেও অলপ মানুহ বহি আছে সেইফালে ভকতবিলাকক বিদায় দিছোঁ আৰু বাই বাই যাওক। আজি গৰমত কেনেকুৱা লাগিলে খুৰী? বিৰাট গৰম যেনে তেনে সকামটো গ'ল আৰু ভাল লাগিলে ন গৰমত? একদম ঘাম ওলাই গৈছেগৈ চবতে। আজিলে বাই বাই। আজি আমাৰ বছৰেকীয়া পাতিছিলোঁ বুলি কয় আকৌ। কৰ্মভাগ পাতিছিলোঁ, কৰ্মভাগ যেনে তেনে সফল হৈছে নে নাই হোৱা নে ভগৱানে জানে। দিছোঁ আজি সফলটো কৰিছোঁ আৰু